মোৰ নাম শ্ৰী অন্নয়জ্যোতি শইকীয়া। মই বুদ্ধিতুম জাতীয় বিদ্যালয় দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। শ্ৰদ্ধাৰ আজিৰ সভাত উপস্থিত ন্যায়ৰ ৰক্ষকসকল, MSCT বাৰ এছ'চিয়েশ্যনৰ সমূহ কৰ্মকৰ্তাসকল তথা উপস্থিত হে সুধীবৃন্দ, আজি এই মুহূৰ্তত মই সকলোকে গণতন্ত্ৰ দিৱসৰ অলেখ শুভকামনা জনাইছোঁ। আজি এই মুহূৰ্তত মই সুঁৱৰিছোঁ সেইসকল লোকক যিসকলৰ অপৰিসীম চেষ্টাত আমাৰ দেশে স্বাধীনতা লাভ কৰিলে। আজি মই সুঁৱৰিছোঁ সেইজন মহান লোকক যিজনৰ ত্যাগ আৰু চেষ্টাত আমাৰ দেশৰ সংবিধানখন সম্পূৰ্ণ হৈছে। তেওঁ হ'ল শ্ৰদ্ধা ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ। আজি এই বিশেষ দিনটোত মই সেইসকল মহান শ্বহীদক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, যিসকলৰ তেজৰ আখৰেৰে লিখা গ'ল আমাৰ ভাৰতৰ স্বাধীনতাৰ বৰ্ণিল অধ্যায়। যিসকল লোকৰ ত্যাগ আৰু চেষ্টাত আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হ'ব পাৰিছোঁ, সেই দেশখনক আমি সদায় আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। বিশ্বত ভাৰতৰ নাম উজ্বলাই ৰাখিবলৈ আমি চেষ্টা কৰিব লাগিব। ইয়াৰ বাবে সাহিত্য চৰ্চা অতি দৰকাৰী। যাৰ অবিহনে এটা জাতিৰ পৰিচয় নাথাকে, যাৰ অবিহনে এটা জাতিয়ে বিশ্বত নিজকে চিনাকি দিব নোৱাৰে, সেয়াই হৈছে সাহিত্য। সাহিত্য এটা জাতিৰ আইনাৰ দৰে। এখন আইনাত যিদৰে আমি নিজকে হুবহু দেখা পাওঁ, সেইদৰে এটা জাতিক সেই জাতিৰ সাহিত্যৰ দ্বাৰা জনা যায়। এটা জাতিয়ে যিমানেই বেছি সাহিত্য অধ্যয়ন কৰিব, সিমানেই জাতিটো আগবাঢ়ি যাব পাৰিব বুলি মই ভাবোঁ। আচলতে সাহিত্য মানেনো আমি কি বুজোঁ? মই ভাবোঁ যে যিকোনো ভাষাত প্ৰকাশ কৰা অৰ্থপূৰ্ণ কথাই হৈছে সাহিত্য। সাহিত্য লিখিতও হ'ব পাৰে, মৌখিকো হ'ব পাৰে। সাহিত্য এখন সমাজৰ চিন্তাধাৰণা সলনি কৰি দিব পাৰে। উদাহৰণস্বৰূপে স্বাধীনতা যুদ্ধত শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ আগৰৱালাদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আদি বহুজনৰ গীত কবিতাই মানুহক স্বাধীনতা যুদ্ধৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। মই বৰ্তমানলৈ মাত্ৰ কেইখনমান কিতাপহে পঢ়িছোঁ। মা দেউতাই আনি দিয়া কেইখনমান টিংকল, সঁফুৰা, বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰ, শ্ৰদ্ধাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধু, তেজচুবু খুৰাই নাগিৰ তত্ত্বস্থান আৰু শ্ৰদ্ধাৰ মৃণাল কলিতাদেৱৰ বকুল ফুলৰ দৰে আদি মাত্ৰ কেইখনমান কিতাপ। কিন্তু সদায় মোক খোৱাৰ আগত মায়ে মই পঢ়িব নোৱাৰা কিতাপ বা কোনো মহান ব্যক্তিৰ কথা মোক পঢ়ি শুনাইছিল। এই মহান ব্যক্তিসকলৰ জীৱনীৰ ভিতৰত মোৰ জৰ্জ ষ্টিফেন হকিংছৰ জীৱনীয়ে বৰ আকৰ্ষিত কৰি তুলিছে। মই আজি তেওঁক লৈ শ্ৰদ্ধাৰ কবি নৱকান্ত বৰুৱাদেৱে লিখা এটি কবিতাৰ কেইশাৰীমান আবৃত্তি কৰি দিছোঁ। বোবা পংগু অৰ্থপ্ৰয়োজনে মগজুৰ বৈদ্যুতিক গণিতৰ স্পন্দনেৰে লিখি গ'ল সময়ৰ ইতিহাস। সময়ৰো হেনো জন্ম আছে, মৃত্যু আছে, আৰম্ভণি শেষ আছে, সময়ৰো শেষ আছে। শ্ৰদ্ধাৰ কবি নৱকান্ত বৰুৱাদেৱে কৈ থৈ যোৱা এইজন মহান ব্যক্তিৰ কথা ভাবিলেই মনলৈ আহে এখন হুইল চেয়াৰ আৰু সোঁফালে হাউলি যোৱা ডিঙিৰে ক্ষীণ এজন বোবা পংগু মানুহ, যিজনে লিখি থৈ গ'ল সময়ৰ ইতিহাস। তেওঁৱেই হ'ল জৰ্জ ষ্টিফেন হকিংছ। তেওঁ আছিল 20 আৰু 21 শতিকাৰ বিজ্ঞান জগতৰ এটি ভোটা তৰা। কিন্তু মাত্ৰ 22 বছৰ বয়সতে তেওঁ মটৰ নিউৰন নামৰ এটা ডাঙৰ বেমাৰত ভুগিছিল, যাৰ ফলত তেওঁৰ শৰীৰৰ অংগসমূহে লৰচৰ কৰিব নোৱাৰা হৈ গৈছিল। ডক্টৰে তেওঁক কৈছিল যে তেওঁ অকল 2 বছৰহে জীয়াই থাকিব। কিন্তু তেওঁ এটা কথা জানিছিল, এই বেমাৰে মগজুৰ কোষবোৰৰ একো ক্ষতি কৰিব নোৱাৰে। সেয়ে তেওঁ ডক্টৰৰ কথা মিছা প্ৰমাণিত কৰি মৃত্যুক হাতৰ মুঠিত লৈ গোটেই পৃথিৱীক দেখুৱাই দিলে
যে মনোবল আৰু ইচ্ছাশক্তি প্ৰবল হ'লে এখন হুইল চেয়াৰত বহিও খোজকাঢ়িব পাৰে পৃথিৱীৰ চাৰিওফালে। তাৰ বাকশক্তি আৰু চলন শক্তি একেবাৰে নোহোৱা হৈ গৈছে। কিন্তু তেওঁ মনৰ জোৰত বিগ বেং থিয়ৰী, ব্লেক হোল থিয়ৰী, কোৱাণ্টাম বিশ্বতত্ব আদিৰ ওপৰত গৱেষণা কৰি নানা তথ্য আৱিষ্কাৰ কৰিছিল। তাৰ জীৱনীৰ পৰা আমি এটা কথা শিকিব পাৰোঁ যে মনোবল আৰু ইচ্ছাশক্তি প্ৰবল হ'লে শাৰীৰিক অসুস্থতায়ো আমাৰ জ্ঞান অৰ্জনক একো ক্ষতি কৰিব নোৱাৰে। মই বৰ্তমানলৈ মাত্ৰ 2খন উপন্যাসহে পঢ়িছোঁ। সেই দুখন হ'ল শ্ৰদ্ধাৰ মৃণাল কলিতাদেৱৰ বকুল ফুলৰ দৰে আৰু তেজচুকু বুৰানাগিৰ তত্ত্বস্থান। আচলতে মই পঢ়া বুলি ক'লে ভুল হ'ব। মায়েহে মোক ৰাতি শোৱাৰ আগত অলপকৈ পঢ়ি শুনাইছিল। বকুল ফুলৰ দৰে কিতাপখন পঢ়ি থাকোঁতে মোৰ চকু পানী ওলাই গৈছিল। অসীম আৰু নিৰ্মলৰ বন্ধুত্বই মোক বহু কথা শিকালে যে বন্ধুত্বত কেতিয়াও প্ৰতিযোগিতা নাথাকে। বন্ধুত্বত থাকে হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ এটি মন। আমি যদি কেতিয়াবা জীৱনৰ বাটত ৰৈ যাবলগীয়া হয়, আমাৰ অজানিতে যদি আমি কেতিয়াবা ভুল পথত ভৰি দিওঁ, তেতিয়া কোনোবা বিশেষ এজনৰ আগমনে আমাৰ জীৱনটোক এটা নতুন গতি দিব পাৰে। সেই বিশেষজন আমাৰ মা দেউতাও হ'ব পাৰে, ভাই ভনীও হ'ব পাৰে, বন্ধু বান্ধৱো হ'ব পাৰে, নতুবা আমাৰ শিক্ষাগুৰুও হ'ব পাৰে। কিন্তু এই বিশেষজনৰ আগমনে আমাৰ জীৱনটো শূন্যৰ পৰা আৰম্ভ কৰি উত্তৰণৰ দিশলৈ গতি কৰিব পাৰে। মই এই কিতাপখন পঢ়াৰ আগত সদায় ভাবিছিলোঁ যে মই শ্ৰেণীটোৰ সদায় প্ৰথম হৈ থাকিম। যেতিয়া এই কিতাপখন পঢ়িলোঁ তেতিয়া মই বুজিলোঁ যে অকল মই নহয়, আমি সকলো প্ৰথম হ'বলৈ চেষ্টা কৰিব লাগে। কাৰোবাৰ যদি কিবা অসুবিধা আছে, সেই অসুবিধা আমি নাইকিয়া কৰিবলৈ চেষ্টা কৰিব লাগে। তত্ত্বস্থান কিতাপখন পঢ়ি মই এটা কথা বুজিব পাৰিছোঁ যে আমাৰ জীৱনটোক শিক্ষাগুৰুৱে অতি সুন্দৰ কৰি তুলিব পাৰে। ইয়াৰ উপৰিও মাজে মাজে মোক মায়ে ফেচবুকৰ যিকোনো গ্ৰুপত দিয়া ভাল লেখাবোৰ মোক পঢ়ি শুনাইছিল। তাৰ ভিতৰত শ্ৰদ্ধাৰ আৰমান হাজৰিকাদেৱ, ত্ৰিনয়ন সন্দিকৈদেৱ আৰু এইখন মহামান্য আদালতৰ শ্ৰদ্ধাৰ দাস উল্লাস ছাৰৰো লেখনি মোক পঢ়ি শুনাইছিল। এই লেখাবোৰে মোৰ মন আকৰ্ষিত কৰি তুলিছিল। মাঘৰ বিহুৰ দিনাও মোক মায়ে শ্ৰদ্ধাৰ দাস উল্লাস ছাৰৰ উৰুকাৰ মেজি নামৰ লেখাটো পঢ়ি শুনাইছিল। এই লেখাটো পঢ়ি মই এটা কথা বুজিব পাৰিছোঁ যে আমি সদায় শিপাৰ সৈতে জড়িত হৈ থাকিব লাগে। আমি যিমান দূৰলৈ গ'লেও আমি নিজৰ ভাষা সংস্কৃতিক পাহৰি যাব নালাগে। বাঁহগছ বহুত দীঘল, কিন্তু বাঁহগছক যিমান বতাহ ধুমুহা দিলেও বাঁহগছডাল ভাঙি নপৰে, কাৰণ বাঁহগছৰ শিপা বহুত তললৈকে থাকে। মই আজি এই মুহূৰ্তত এটা কথা ক'বলৈ বিচাৰোঁ যে মোৰ দৰে কণ কণ শিশুসকলক সাহিত্যৰ পৃথিৱীখনত ভৰি দিয়াৰ দায়িত্ব আপোনালোকেই ল'ব লাগিব। মোৰ দৰে কণ কণ শিশুসকলৰ হাতৰ পৰা মোবাইল, ভিডিঅ' গেম আদি আঁতৰাই বুঢ়িয়াৰ সাধু কিতাপখন তুলি দিয়াৰ দায়িত্বও আপোনালোকেই ল'ব লাগিব। কিতাপৰ প্ৰেমত পৰাৰ এটা পৰিৱেশ আপোনালোকৰ দৰে অগ্ৰজসকলে আমাক দিব লাগিব। কিতাপ পঢ়াৰ এটি বিপ্লৱ আপোনালোকেই গঢ়ি তুলিব লাগিব। মই বহুত ৰং ভাল পাওঁ, কিন্তু ইয়াৰ ভিতৰত মোৰ সেউজীয়া ৰংটো অতি প্ৰিয়। মই যেতিয়া গাঁৱৰ ঘৰলৈ যাওঁ, তেতিয়া সেউজীয়া গছ বন, সেউজীয়া পথাৰ, চাহ বাগান এইবোৰ দেখি মোৰ মন ভৰি পৰে। আহকচোন আজি এই পবিত্ৰ বিশেষ দিনটোত আমি ইজনে সিজনক কথা দিওঁ যে আমাৰ মনটো সদায় সেউজীয়া কৰি ৰাখিম। এটা সেউজীয়া বাটেৰে গৈ এখন সুন্দৰ পৃথিৱী গঢ়িম। আজি শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি কবিতাৰে মোৰ বক্তব্য সামৰণি। ৰণ 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 আলোড়ন কম্পন,
ঘনঘোৰ গৰ্জন, অস্কাৰ্য অঞ্জন। সীমান্তে প্ৰান্তে শত্ৰু যে অগণন, আজি অসমীয়া জীৱনৰ সন্ধিক্ষণ। চাৰিও কাষেদি বেৰি অসম আহিছে খেলি, আৰু যে নসহে দেৰি। বজা অসমীয়া শৰাই ঘটীয়া, বজা বজা ৰণভেৰী। অসমীয়া হুঁচিয়াৰ, শত্ৰু পালেহি দুৰ্নিবাৰ। যুদ্ধ মাথোন যুদ্ধ, যুদ্ধ নহ'লে নহ'ব ৰুদ্ধ। আজি অসমীয়া অৱৰুদ্ধ, যুদ্ধহে মাথোন লাগিব যুদ্ধ। হাৰিও যুদ্ধ, জিলিও যুদ্ধ, যুদ্ধ মাথোন যুদ্ধ। ধন্যবাদ।